Hello everyone, আজিৰ ভিডিঅ'ত বহুত কেইটা নিউজ কভাৰ কৰা হৈছে লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব ফাৰ্ষ্ট নিউজটো হৈছে মিষ্টাৰ ৰাজকুমাৰৰ বিষয়ে মিষ্টাৰ ৰাজকুমাৰে প্ৰায় এমাহ মূৰত তেওঁৰ চেনেলত এটা ব্লগ আপলোড কৰিছে বেসিক্যালি ব্লগটো বাৰেগাঁৱৰ ৱাটাৰফলৰ বিষয়ে হয় তাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে নেক্সট নিউজটো হৈছে ভুখনৰ বিষয়ে যোৱাকালি তেওঁৰ বাৰ্থডে আছিল তেওঁৰ বাৰ্থডেত বহুত ইউটিউবাৰে উইশ কৰিছে কিন্তু এটা স্পেচিয়েল পাৰ্সনৰ পৰা স্পেচিয়েল গিফ্ট পাইছে সেইটো গিফ্ট কিনো হয় আপোনালোকে চাই লওক মোৰ আজি জন্মদিন আৰু জন্মদিনত ভেৰি স্পেচিয়েল গিফ্ট পঠাইছে হেপী বাৰ্থডে দিয়াৰ এতিয়া খুলি চাওঁ মই আজি আহি পাইছে আজি মোৰ বাৰ্থডে আৰু আজি আহি পাইছে স্পেচিয়েল ফ্ৰেণ্ড এগৰাকীয়ে পঠাইছে ভেৰি স্পেচিয়েল ফ্ৰেণ্ড চ' খুলি চাওঁ কি আছে এনেকৈ খুলিলোঁ ৱাও চব কি সুন্দৰ পঠাইছে ৱাও ভাল লাগিছে ফটো দিছে ফটো পঠাইছে দেখিছে ৱাও মজা লাগিছে তাৰপিছত এইফালে কি চাওঁ এইফালে কাপ আছে এটা খুলিব মন জানে মোৰ এইফালে গোলাপ ফুল আছে এইফালে কিবা লিখা আছে হে স্পেচিয়েল ওৱান হেপী বাৰ্থডে ডিয়াৰ ইউ আৰ অনলি দ্য মোটিভেশ্যন এণ্ড ইনস্পিৰেশ্যন ফৰ মি প্লিজ জাষ্ট ৰিমেম্বাৰ আই এম অলৱেজ ডিয়াৰ ফৰ ইউ ইন এনি চিটুৱেশ্যন ষ্টে ব্লেছ এণ্ড হেপী এণ্ড বেষ্ট অফ লাভ ফৰ আপকামিং ফিউচাৰ লটছ অফ লাভ থেংক ইউ ছ' মাছ গোটেই খুলিব মোৰ মন যোৱা নাই এইটো কাপ আছে তাৰপিছত চকলেট আছে আৰু ধুনীয়া স্মেল ওলাইছে একদম ধুনীয়া স্মেল ওলাইছে তাৰপিছত এইখন দাঙি দিলোঁ এইখন দাঙি দিয়াৰ পিছত কি আছে চাব ৰ'ব ইয়াতে কি আছে মানি বেগ এখন আছে ধুনীয়া মানি বেগখন থৈ দিলোঁ ইয়াতে তাৰপিছত ইয়াতে আছে মম আছে এডাল ধুনীয়া মম চাওক জ্বলাব লাগিব মম জ্বলা তাৰপিছত কি আছে চাওঁ তলত আৰু এখন কিবা আছে 40 ছেকেণ্ড হ'ল আনবক্সিং কৰি আছোঁ এইখন কি আছে চাওঁ ৰ'ব ৱাও মাৰ লগত থকা ফটো এখন দিছে মজা লাগিছে গান ধুনীয়া এইটো গান দিছে চ' এইখিনি আছে চ' থেংক ইউ ছ' মাছ ফৰ দিছ ওৱান তাৰ উপৰিও ভুখনে তেওঁৰ বাৰ্থডেত 10জন ল'ৰা ছোৱালীক নতুন কাপোৰ লগতে এখন ৰেষ্টুৰেণ্টত খানা খুৱায় তাক লৈ ভুখনে ষ্টৰীত কি কয় চাই লওক এতিয়া আছোঁ মই অভাৰব্ৰিজৰ তলৰ গুৱাহাটীৰ এখনত আৰু তাৰে তলত কিছু শিশু আছে আপোনালোকে দেখিছে এই শিশুখিনি দেখিছে আপোনালোকে চ' মোৰ এটা ইচ্ছা আছিলে মোৰ জন্মদিনত এনেকুৱা 10-12টামান শিশুক লৈ গৈ বিশেষ কৰি নতুন কাপোৰ এযোৰ দিয়াৰ এটা ইচ্ছা আছিলে আৰু লগতে তেওঁলোকক সুন্দৰ এখন ৰেষ্টুৰেণ্টত লৈ গৈ যি খায় যি ইচ্ছা খুৱাব ইচ্ছা আছিলে গতিকে আজি জন্মদিনৰ দিনা সেই কামটো কৰিব গৈ আছোঁ চ' গোটেইকেইটা শিশু মোৰ পিছফালে আছে এতিয়া এওঁলোকক আমি গাড়ীৰে লৈ যাম ফেঞ্চি বজাৰত নেক্সট নিউজটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ জবা আৰু এডভোকেট মেমৰ কাজিয়াৰ বিষয়ে কেইদিনমান আগতে আমি এটা নিউজ কভাৰ কৰিছিলোঁ যে এডভোকেট মেডাম মানে ৰিমজিম শৰ্মাই বিভিন্ন কাৰণত বেহাৰবাৰী আউটপোষ্ট এৰিছিল ভিডিঅ'টো চোৱা নাই যদি চাই ল'ব এডভোকেট মেম বেহাৰবাৰী এৰাৰ পিছত বহুতে এছাপশ্যন কৰিছিল যে জবাৰ কাৰণে এডভোকেট মেম জেলাছ হৈ বেহাৰবাৰী এৰিছে তাক লৈ ৰিমজিম শৰ্মাই ৰিচেণ্টলি ভিডিঅ' আপলোড কৰিছে তাৰ এটা সৰু ক্লিপ চাই লওক ফুল ভিডিঅ'টো চাই ল'ব ডেছক্ৰিপশ্যনত দিয়া আছে কিছুমানে ভালকৈ লিখিছে যে জবা কেৰেক্টাৰটো অহাৰ কাৰণে গ'ল নেকি বা জবা অহাৰ কাৰণে জ্বলিছে জবাৰ লগত কাজিয়া লাগিছিলে নেকি মোৰ সঁচাকৈ মই অহাৰ কাৰণে বেয়া পাইছোঁ নেকি যেতিয়া মই গম পাইছিলোঁ যে জবা বুলি এটা কেৰেক্টাৰ আহিব তেতিয়া মোৰ বেয়াটো অবভিয়াছলি নাই লগা ভালহে লাগিছে কাৰণ ময়ো এটা স্ক'প পাম সেইটো কাৰণে মোৰ ইয়াতে বেয়া লাগিবলগীয়া একোৱেই নাই জ্বলিবলগীয়া কি আছে আমাৰ আৰ্টিষ্টবোৰৰ মাজত ইজনে সিজনৰ আমাৰ গোটেই আৰ্টিষ্টৰ মাজত সেইটো মানে বহুত ভাল যে কাৰো লগত আমাৰ কাজিয়াও নাই খুব ভাল মিল এটা আছে নেক্সট নিউজটো হৈছে ছবিক ব্লকৰ বিষয়ে কেইদিনমান আগতে ছবিক আৰু বাঘে চেলেকাৰ আমি নিউজ কভাৰ কৰিছিলোঁ নোচোৱাবিলাকে চাই ল'ব এতিয়া বহুতে ছবিকক বাঘে চেলেকাৰ বদনাম কৰা বুলি কৈছে তাক লৈ ছবিকে ৰিচেণ্টলি ভিডিঅ'ত কি কয় চাই লওক কথা এটা ক'ব বিচাৰিছোঁ তাক আমি বদনাম কৰিবলৈ যোৱা নাই আমি কি বাঘে চেলেকাক বদনাম কৰিম নি কমেণ্টত কিছুমান কথা ভালকৈ ক'ব আকৌ ভাইটি ভিডিঅ' তাত গৈছে একদম কমেণ্টত দি আছে যে ল'ৰাটো হেৰি এনেকুৱা ভিডিঅ' দি থাকিলে মৰি যাব ভিডিঅ'টোত মৰি যোৱা কাহিনী দিয়া নাই নহয় এনেকুৱা কৰিছিলে সেইটো কাহিনী কৈছে আপোনালোকে বিচাৰি থাকে যেনেকৈ তেনেকৈ সি ভিডিঅ' বনাইছিলে ভাইটিয়ে আপোনালোকে কিছুমানে কৈছে তই হেৰি কণ্টেণ্ট পোৱা নাই এইটোকে বনাইছ কণ্টেণ্ট সঁচাকৈ কৈছোঁ সি কণ্টেণ্ট ঢেৰ পায় জমনি ঢেৰ বনাব পায়
নেক্সট নিউজটো হৈছে ট্ৰেভেলাৰ নয়নৰ বিষয়ে। নয়নে গ'ল ভাৰতৰ চবতকৈ ডাঙৰ বিশ্বকৰ্মাৰ পূজালৈ। তাক লৈ তেওঁৰ চেনেলত এটা ভিডিঅ' আপলোড কৰে। থেংক ইউ ফৰ ৱাটছিং। এনেকুৱা ইউটিউব ৰিলেটেড নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰিব।